গুৱাহাটীৰ সৰুমতৰীয়া ঘৰত CBI চলাইছে অভিযান। CBI দল কিছু সময় পূৰ্বে উপস্থিত হৈ আৰম্ভ কৰিছে অভিযান। এপেক্স বেংকৰ পৰা এটা চক্ৰৰ জৰিয়তে ৰাজেশ বাজাজে লৈছিল 20 কোটি টকাৰ ঋণ আৰু পৰৱৰ্তী সময়ত ঋণৰ ধন ঘূৰাই দিয়া নাছিল বেংক কৰ্তৃপক্ষ। এটা গুৰুতৰ অভিযোগ আছিল, লাখ টকা নহয় কোটি টকা লোৱা হৈছিল, 20 কোটি টকা লৈছিল কিন্তু ঘূৰাই দিয়া নাছিল বেংক কৰ্তৃপক্ষ। কোটি টকীয়া কেলেংকাৰীত অভিযুক্ত ৰাজেশ বাজাজৰ ঘৰত এবাৰ CBI চলাইছে অভিযান। গুৱাহাটীৰ সৰুমতৰীয়াত থকা ঘৰত অভিযান আৰম্ভ কৰিছে CBI দলে। এপেক্স বেংকৰ পৰা এটা চক্ৰৰ জৰিয়তে ৰাজেশ বাজাজে লৈছিল 20 কোটি টকাৰ ঋণ আৰু পৰৱৰ্তী সময়ত সেই ঋণৰ ধন ঘূৰাই দিয়া নাছিল বেংক কৰ্তৃপক্ষ, যাৰ বাবে বৰ্তমান CBI উপস্থিত হৈছে। তেওঁৰ ঘৰত আৰম্ভ কৰিছে অভিযান। অৱশ্যে ৰাজেশ বাজাজৰ কিবা সন্ধান লাভ কৰিছে নে নাই কৰা সেই পৰ্যন্ত স্পষ্ট স্পষ্ট হোৱা নাই। হয়তো সেই মৰ্মে তেওঁলোকে উপস্থিত হৈছে, হয়তো ৰাজেশ বাজাজক শীঘ্ৰে CBI ধৰিবলৈ সক্ষম হ'ব। ইতিমধ্যে ঘৰত প্ৰৱেশ কৰিছে তেওঁলোকে, আৰম্ভ কৰিছে অভিযান। গুৰুত্বপূৰ্ণ হয়তো তথ্য পাতি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব। 20 কোটি টকাৰ ঋণ লৈছিল আৰু এটা চক্ৰৰ জৰিয়তে সেই ঋণ লৈছিল বুলি জানিব পৰা গৈছে, কিন্তু সময়মতে পৰিশোধ কৰা নাছিল সেই ঋণ, অৰ্থাৎ বেংক কৰ্তৃপক্ষ ঘূৰাই দিয়া হোৱা নাছিল। এই সন্দৰ্ভতে ৰুজু কৰা হৈছিল গোচৰ আৰু সেই গোচৰ ভিত্তিতে আজি CBI দল উপস্থিত হৈছে। CBI দলে ইতিমধ্যে আৰম্ভ কৰিছে অভিযান। সৰুমতৰীয়াত থকা ঘৰত উপস্থিত হৈছে CBI দলটো। আৰু ফোন লাইনত আছে আমাৰ সাংবাদিক বিক্ৰমজিৎ কলিতা। আমি বিক্ৰমৰ ওচৰলৈ গৈছো। বিক্ৰম, আমি আপোনাৰ ওচৰলৈ আহিছো। কোটি টকীয়া কেলেংকাৰী আৰু অৱশেষত CBI অভিযান চলিছে, কেনেদৰে অভিযান আৰম্ভ কৰিছে, লগতে ৰাজেশ বাজাজৰ কেনেধৰণৰ সন্ধান লাভ কৰিছে, আমি আপোনাৰ ওচৰলৈ আহিছো। নিশ্চয়কৈ এই মুহূৰ্তত আচলতে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, যিহেতু এপেক্স বেংকৰ যি 20 কোটি টকীয়া যি কেলেংকাৰী হৈছিল বা যি ধৰণে সেই ঋণ লাভ কৰিছিল, কেনেকৈ সেই ৰাজেশ বাজাজে লাভ কৰিছিল, সেই সম্পৰ্কে বিভিন্ন সময়ত এই গোচৰ ৰুজু হৈ আছিল বা বিভিন্ন সময়ত তদন্ত আওতালৈ আহিছিল। কিন্তু আজি ৰাতিপুৱাৰ ভাগতে যিহেতু CBI এই গোটেই ঘটনাটোৰ ওপৰত ভিত্তি কৰি পুনৰবাৰ সৰুমতৰীয়াস্থিত তেখেতৰ বাসগৃহত আহি উপস্থিত হৈছে আৰু বৰ্তমান সময়ত CBIৰ এটা বৃহৎ দলে সেই ৰাজেশ বাজাজৰ ঘৰৰ ভিতৰত ইতিমধ্যে প্ৰৱেশ কৰিছে আৰু ঘৰৰ ভিতৰত বিভিন্ন ধৰণৰ নথি পত্ৰসমূহ পৰীক্ষা কৰা ইতিমধ্যে খবৰ লাভ কৰিছো। কিন্তু আচলতে ৰাজেশ ভূঞাৰ এই 20 কোটি টকাৰ ঋণৰ সময়ছোৱাত আচলতে সেই সময়ৰ সঞ্চালক, এপেক্স বেংকৰ সঞ্চালক বা সেই সময়ৰ যি বেংকৰ বিষয়াগৰাকী আছিল, মেনেজাৰগৰাকী আছিল, তেওঁলোকৰ কেনেধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা, যি ধৰণৰ সেই সময়ৰ যিগৰাকী বেংকৰ মেনেজাৰ আছিল তেওঁক ছাছপেণ্ড কৰাৰ এটা খবৰ হৈছে, সেই সময়ত পোহৰলৈ আহিছিল। আচলতে এই গোটেই তেখেতে ঋণ লাভ কৰাৰ প্ৰক্ৰিয়াটো কেনেধৰণৰ আচলতে আইনগত বা লিগেল আছিল নে নাই, এই গোটেই দিশবোৰ কিন্তু এতিয়া CBIৰ যি তদন্ত, সেই তদন্তৰ পিছত পোহৰলৈ আহিব। যদিও সাম্প্ৰতিক সময়ত এই এপেক্স বেংকৰ যি 20,000 কোটি টকীয়া যিটো কেলেংকাৰী, এই কেলেংকাৰীৰ সন্দৰ্ভত ইতিমধ্যে CBIয়ে সেই গোটেই তদন্ত আৰম্ভ কৰিছে। আজিৰ দিনটোত আহি যিটো উপস্থিত হৈছে তেখেতৰ বাসগৃহ। বিক্ৰমজিৎ কলিতা, এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছো। বিক্ৰম।